ৰাতিপুৱা শুই উঠিয়ে মই বিছনাখন পাৰি ল'লোঁ ধুনীয়াকৈ। মই সদায় এনেকৈ গা ধোৱাৰ আগতেই বিছনাখন পাৰি লওঁ, নহ'লে গা ধুই আহি বাঢ়ি বিছনা চুবলৈ আকৌ ভাল নালাগে। এতিয়া যিহেতু গৰমেই, সেইকাৰণে মই পাতিটোও পাৰি লৈছোঁ বিছনাখনত। মন কৰকচোন, পাতিটো বিছনাখনতকৈ দীঘলহে অলপ। মোৰ বিছনা পৰা হৈ গ'ল। যিহেতু মোৰ গৰমটো আনতকৈ অলপ বেছি, সেইকাৰণে মই ফেন চলি থাকিলেও বিছনাখনত সদায়ে এখন বিচনী ৰাখিয়ে থওঁ। এতিয়া মোৰ ৰুমৰ সৰু খিৰিকীখনেৰে বাহিৰৰ পৰিৱেশটো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন, ৰাতিপুৱা শুই উঠাৰে পৰা আজি কিন কিনকৈ বৰষুণে দি আছে। আমাৰ ৰুমৰ খিৰিকীখনেৰে পুখুৰীটো ধুনীয়াকৈ দেখি থাকি। সৌটো চাওকচোন, পুখুৰীটোৰ পাৰতে শাৰী শাৰীকৈ নাৰিকল গছৰ পুলি ৰুই থোৱা আছে। ডাঙৰ হোৱা নাই বাৰু। হাই ভিউৱাৰ্ছ, গুড মৰ্ণিং। মই সংগীতাই মোৰ চেনেল সংগীতা ব্লগৰ আন এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 6 বাজি গৈছে আৰু মই শুই উঠিয়ে ভাবিলোঁ যে আজিৰ ব্লগটো মই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ, নহ'লে পিছত ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবি থাকিলেও এলাহতে থাকি যায়, ষ্টাৰ্ট কৰা নহয়গৈ আৰু। সেইবাবে ভাবিলোঁ এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু পূৰা বৰষুণ দি আছে আজি ৰাতিপুৱাৰ পৰাই। আপোনালোকে মোৰ ব্লগটো সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ একেবাৰে নাপাহৰিব যে মোৰ আজিৰ এই ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিল। আৰু এইখিনিতে এটা সৰু অনুৰোধ, আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে শেষত লাইক আৰু কমেণ্ট কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলো ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপুনি সৰ্বপ্ৰথমে পাই যাব। তেতিয়াহ'লে মই এতিয়া গা ধুই লওঁ আৰু আপোনালোকক গা ধুই আহি পুনৰ লগ পাই আছোঁ। আপোনালোকে ব্লগটো চাই থাকিব। ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে এয়া অলপমান নিমকি বনোৱা হ'ল। ৰাতিপুৱা আমি সকলোৱে চাহৰ লগত নিমকিয়ে খালোঁ। দৰ্শকসকল, এতিয়া দুপৰীয়া 11:30 বাজি গৈছে আৰু ৰাতিপুৱা গা পা ধুই চাহ তাহ খাই ভিডিঅ' শ্বুট কৰিবলৈ নহ'ল, কাৰণ মই ভাত বনালোঁ আৰু আজি একেবাৰে ভাতকে খালোঁ। দুপৰীয়া ভাত আৰু নবনাওঁ। আবেলি ভোক লাগিলে জলপান খাম। এতিয়া এফালে যাম বুলি ভাবিছোঁ, কেনি যাওঁ আপোনালোকক দেখাম বাৰু। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, অকণো স্কিপ নকৰাকৈ। দুপৰীয়া ভাতৰ লগত খাবৰ কাৰণে বনালোঁ দাইল, ভাজি আৰু গোটা কচু ফ্ৰাই। গোটা কচু চকলকৈ কাটি ফ্ৰাই কৰি খাই খুব ভাল লাগে। আমি প্ৰায়ে তেনেকৈ ভাতৰ লগত খাওঁ আৰু হাজবেণ্ডে খায়ো খুব ভাল পায়, সেইবাবেই তেনেকৈ বনালোঁ। আপোনালোকে বাৰু তেনেকৈ গোটা কচু ফ্ৰাই কৰি খাইছেনে মোক কমেণ্ট কৰি জনাবচোন। এতিয়া ভাবিছোঁ মইনো কেনেকৈ বনালোঁ গোটা কচু ফ্ৰাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে ব'লকচোন ৰেচিপিটো চাই লওঁ এবাৰ। কচু ফ্ৰাই কৰিবৰ কাৰণে মই এয়া কচুখিনি চকলকৈ কাটি ভালদৰে ধুই পৰিষ্কাৰ কৰি লৈছোঁ। তাৰ পাছত এয়া ভালদৰে নিমখ হালধি সানি লৈছোঁ। এতিয়া এখন কেৰাহী জুহালত পাতি কেৰাহীখন গৰম হোৱাত এয়া মিঠাতেল অলপ দি দিছোঁ। তেলখিনি এতিয়া গৰম হোৱাত তাতে মই এয়া এপিচ এপিচকৈ কচুখিনি দি দিছোঁ।
এতিয়া কচুখিনি মই তেলত ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া এয়া মই কচুখিনি ভালদৰে হেতাখনেৰে ইলুটি সিলুটি কৰি দিছোঁ, যাতে দুয়োটা ছাইড ভালদৰে সিজি যায়। আকৌ এবাৰ মই এয়া কচুখিনি লুটিয়াই দিছোঁ সাৱধানেৰে। এয়া চাওকচোন, আমাৰ কচুখিনি ভালদৰে সিজি উঠিছে আৰু ৰঙচুৱা বৰণ ধৰিছে। এতিয়া মই কেৰাহীৰ পৰা এইখিনি ভালদৰে কাঢ়ি ল'ম। এয়া আমাৰ ক্ৰিস্পি কচু ফ্ৰাই গৰম গৰম ভাতৰ লগত খাবৰ কাৰণে ৰেডি হৈ গ'ল। এয়া ভাতৰ লগতো খাব পাৰি আৰু চাহৰ লগতো খাব পাৰি, কিন্তু মই এয়া ভাতৰ লগত খাবৰ কাৰণে বনাইছোঁ আজি। দৰ্শকসকল, মই এফালে যাম বুলি যে কৈছিলোঁ অলপ আগত, এয়া মই ওলাই মেলি ৰেডি হ'লোঁ। বিশেষ ওলাবলগীয়া নাই, কাৰণ একেখন গাঁৱতে হয় আমাৰ। ওচৰলৈকে যাম। আৰু আমাৰ গাঁৱত এজন মানুহ ঢুকাল, 4 দিন হ'ল, কালি তিলনি গৈছে। আৰু মৃতকৰ ঘৰৰ বংশ পৰিয়ালৰ লোকসকলৰ ঘৰত মাত লগোৱাৰ এটা পৰম্পৰা আছে আমাৰ গাঁৱত। আৰু আমি এতিয়া তালৈকে যাম মাত লগাবলৈ। বৰতীয়া দিয়া বুলি কওঁ আমি ইয়াত। আপোনালোকৰ গাঁৱত বা আপোনালোকৰ ফালেও এনেকৈ মৃতকৰ বংশ পৰিয়ালৰ লোকসকলক বৰতীয়া দিয়া বা মাত লগোৱাৰ পৰম্পৰা আছেনে মোক কমেণ্ট কৰি জনাবচোন। এয়া মই বস্তু আনি থোৱা আছে, এয়া বুট, মগু, বিস্কুট, ব্ৰেড এনেকৈ কৰি মাত লগাম। তেতিয়াহ'লে মই যাওঁ। আমি ওলাই মেলি যাবলৈ লওঁতে আহিলে নহয় এজাক দবাপিটা বৰষুণ। আহিল যে আহিল, এৰা নামেই নলয়। সেয়া আপোনালোকে টিঙত বৰষুণৰ জৰ শব্দ শুনিছে নিশ্চয়। বৰষুণ আহিলে যিহেতু এতিয়া আমি অলপ সময় ৰৈ দিছোঁ। বৰষুণ এৰিলে যাম আৰু। একেখন গাঁৱতে হ'লেও বৰষুণৰ বতৰত ওলাই যাবলৈ মনেই নাযায় দিয়কচোন, যিহে বাট পথৰ অৱস্থা বোকা হৈ আছে। সেইবাবে অলপ সময় ৰৈ দিছোঁ। বৰষুণজাক এৰিলে আমি ওলাই যাম আৰু। বৰষুণ এৰিল এতিয়া অলপ, আৰু এতিয়া আমি যাওঁ। ঘূৰি আহি লগ পাই আছোঁ। এতিয়া আবেলি প্ৰায় 3:30 বাজি গৈছে, আৰু আজি দিনৰ দিনটো নেৰানেপেৰাকৈ বৰষুণে দি আছে। ৰ'দৰ মুখ ভাজি নেদেখিলোঁ বুলিয়ে প্ৰায় ক'ব পাৰি। ৰাতিপুৱা শুই উঠাৰে পৰা মাত্ৰ বৰষুণ আৰু বৰষুণ। এনেকৈ একেৰাহে বৰষুণ দি থাকিলে মনটো ভাল নালাগে। যিমানেই গৰম হ'লেও ৰ'দ দিলেই ভাল লাগে, কিয়নো তেতিয়া ঘৰ দুৱাৰবিলাক ফৰকাল হৈ থাকে, মনটো ফৰকাল লাগে। বৰষুণ দিলে গোটেই পৰিৱেশটোৱে সেমেকা হৈ পৰে, আৰু বাট পথবোৰ যিহেতু বোকাময় হৈ পৰে, সেইবাবে মন গ'লে ওলাই যাওঁ বুলিলেও ওলাই যাব নোৱাৰি। আৰু মই যে কৈছিলোঁ বৰতীয়া দিবলৈ যাওঁ বুলি, আৰু তাৰ পৰা ঘূৰি আহোঁতে দেৰিয়েই হ'ল। তাত বৰতীয়া ভাত খাবলগীয়া হ'ল, যিহেতু আমাৰ পৰিয়ালৰে হয়। আৰু আমাৰ এইফালে তিলনিৰ পাছত যি ভাত খায়, মানে তেল আৰু হালধি নিদিয়াকৈ যি খায়, সেয়া বৰতীয়া ভাত বুলি কয়। আৰু ঠাই বিশেষে সবিখান্ন বুলি কয় বুলিও মই জানো। আপোনালোকৰ ফালে কি বুলি কয় মোক কমেণ্ট কৰি জনাবচোন। আমি বৰতীয়া ভাত খোৱা বুলিয়েই কওঁ বাৰু। হাই ভিউৱাৰ্ছ, গুড ইভিনিং। এতিয়া সন্ধিয়া প্ৰায় 6:30 বাজি গৈছে, আৰু এতিয়া যিহেতুকে ৰাতি দীঘল আৰু দিন ছুটি হ'বলৈ ধৰিছে, সেইবাবে সন্ধিয়া 6 বজাতে বহুত আন্ধাৰ হৈ পৰে। আৰু আজি দিনৰ দিনটো বৰষুণ দি আছে যিহেতু, সেইবাবে আন্ধাৰ অলপ সোনকালে হৈছে। আৰু আমি সকলোৱে সন্ধিয়াৰ চাহ খাই আজৰি হ'লোঁ। এয়া ডিনাৰত ভাতৰ লগত খাবৰ কাৰণে বনোৱা হ'ল জিকা আৰু বগা সৰিয়হ দি ৰন্ধা মাছৰ জোল। খাবলৈ খুবেই টেষ্টি হৈছিল। মাছৰ জোলখনৰ মই ৰেচিপি শ্বেয়াৰ কৰা নাই, মাত্ৰ অকণমান ক্লিপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবচোন।
দৰ্শকসকল এতিয়া ৰাতি প্ৰায় 9:30 বাজি গৈছে প্ৰায় 10 বাজু হৈছে আৰু আমি আটায়ে ডিনাৰ কৰি মেলি আজৰি হলো আজি অলপ সোনকালে ডিনাৰ কৰিলো কাৰণ হাজবেণ্ডৰ গাটো বৰ ভাল নহয় সেইবাবে তেওঁ সোনকালে খাই বৈ মেডিচিন খাই এতিয়া ৰেষ্ট কৰিছে আৰু আমি সেইকাৰণে একেলগতে খাই দিলো সোনকালে আজি আনকালে আমি খাই বৈ টিভি চাই খোৱালৈ প্ৰায় 11:30 বাজি যায় আজি যেহেতু তেওঁ গাটো অলপ বেয়া সেইবাবে মই আজি টিভি নাচাওঁ আৰু সোনকালে শুই দিম ভাবিছো আজিৰ ব্লগটো মই ইমানতে শেষ কৰোঁ ইয়াতকৈ আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব কিন্তু আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বাই বাই